AJ এডুকেশ্যনেল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল সংসদ ভৱন কোনে উদ্বোধন কৰিছিল? ক. লৰ্ড উইলিয়াম বেণ্টিং, খ. লৰ্ড লিনলিথগ, গ. লৰ্ড মেকলে, খ. লৰ্ড উৰউইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লৰ্ড উৰউইন। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়? ক. ছিকিম, খ. হিমাচল প্ৰদেশ, গ. মেঘালয়, খ. উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. মেঘালয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো? ক. সম্বৰ হ্ৰদ, খ. জোৱাল হ্ৰদ, গ. গোবিন্দ সাগৰ হ্ৰদ, খ. চিল্কা হ্ৰদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. গোবিন্দ সাগৰ হ্ৰদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? ক. বিন্ধ্য পৰ্বত, খ. আৰাৱলী পৰ্বত, গ. হিমালয় পৰ্বত, খ. সাতপুৰা পৰ্বত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আৰাৱলী পৰ্বত। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক এগ বাস্কেট অফ এছিয়া বুলি জনা যায়? ক. জম্মু কাশ্মীৰ, খ. অন্ধ্ৰপ্ৰদেশ, গ. পশ্চিমবংগ, খ. এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. অন্ধ্ৰপ্ৰদেশ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই? ক. ৩৫০ নং অনুচ্ছেদ, খ. ৩৫২ নং অনুচ্ছেদ, গ. ৩৬০ নং অনুচ্ছেদ, খ. ৩৫৬ নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. ৩৬০ নং অনুচ্ছেদ। এই অনুচ্ছেদটো অৰ্থনৈতিক জৰুৰী অৱস্থাৰ লগত জড়িত। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ লৱণযুক্ত পানীৰ উপকূলীয় হ্ৰদ কোনটো? ক. সম্বৰ হ্ৰদ, খ. কোডাইকানাল হ্ৰদ, গ. থল হ্ৰদ, খ. চিল্কা হ্ৰদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. চিল্কা হ্ৰদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাজ্যক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ক. আহমেদাবাদ, খ. আহমেদনগৰ, গ. কানপুৰ, খ. মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. আহমেদনগৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল কাক আদি মহাকাব্য বুলি কোৱা হয়? ক. মহাভাৰত, খ. ৰামায়ণ, গ. মেঘদূত, খ. ৰঘুবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. ৰামায়ণ। তাৰ পিছৰ প্ৰশ্নটো হ'ল সংবিধানৰ কোনটো অনুচ্ছেদৰ নিৰ্দেশনাত ভাৰতত পঞ্চায়তৰ ব্যৱস্থা আৰম্ভ হৈছিল? ক. ৩২ নং অনুচ্ছেদ, খ. ৪০ নং অনুচ্ছেদ, গ. ৪৫ নং অনুচ্ছেদ, খ. ৫১ নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. ৪০ নং অনুচ্ছেদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমে জল তৰং কাৰ্যসূচী আৰম্ভ হৈছিল? ক. কৰ্ণাটক, খ. তামিলনাডু, গ. ৰাজস্থান, খ. ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. ৰাজস্থান। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতত আক্ৰমণ কৰা প্ৰথমজন মুছলমান আছিল? ক. বাবৰ, খ. মহম্মদ বিন কাছিম, গ. মহম্মদ ঘুৰি, খ. এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. মহম্মদ বিন কাছিম। তাৰ পিছৰ প্ৰশ্নটো হ'ল কৰ্কট ক্ৰান্তিৰ ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ক. ৬খন ৰাজ্য, খ. ৮খন ৰাজ্য, গ. 10খন ৰাজ্য, খ. 12খন ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. 8খন ৰাজ্য। তাৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন দেশৰ লগত ভাৰতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? ক. চীন, খ. নেপাল, গ. বাংলাদেশ, খ. পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. বাংলাদেশ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? ক. কৃষ্ণা, খ. নৰ্মদা, গ. কাবেৰী, খ. গোদাবৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ. গোদাবৰী। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ক. ১ নং ৰাষ্ট্ৰীয় ঘাইপথ, খ. ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ, গ. ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ, খ. ১১ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ. ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।